দৰ্শকসকল আজি আহিছিলোঁ বেচাপট্টিত কিমান ডাঙৰ ডাঙৰ ডুংগৰীয়া মহ আহিছে দেখুৱাম। মোৰ লগত আহিছে মাকু, এইফালে দেখাই গৈছে আৰু এজন আহিছে। তো কিমান মহ আহিছে মই আপোনালোকক দেখুৱাম। এই জেগাটো হৈছে জালুকুটিৰ বেচাপট্টি। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। কিমান মহ আহিছে মোক এটা ভিডিঅ' কৰি। এয়া বহুত মানুহ ভিৰ, সেয়া আপোনালোকে দেখাই পাইছে, আহি পাইছে তাই। এইটো দেখা পাইছেনে হেকমতালি চাচাৰ মহ। এইটো মৰিগাঁও মৰি মুছলমান গাঁৱৰ হেকমতালি চাচাৰ মহ দেখাই পাইছে। দেখা পাইছে নিশ্চয় আপোনালোকে। ইয়াতে ৰাখিব। এটাই নাম দিছে জনচিনা বুলি। সঁচাই কিন্তু মহটো তামাম যুঁজে, ভাল যুঁজে। আজি আপোনালোকক দেখুৱাম যদি ভাল যুঁজে। জোৰ মিলিলেতো ভাল যুঁজিবই। এইমাত্ৰ জাষ্ট আহি পালে, মহটো লৈ পেলাই আহি পালে, দেখাই পালে। এইটো কান্দলিমাৰীৰ মহ, সেইটো আপোনালোকে দেখাই পাইছে। দৰ্শকসকল এইটো আৰু এটা ধুমগৰীয়া মহ হয়। দাদা আপোনাৰ মহটো ক'ৰ? তাপতলা। মালিকৰ নাম কি? নন্দ ডেকা। চিনি পাইছোঁ। সিদিনা মনীয়া মহটোক দাঙিছিলে। বহুত খাতৰা মহ হয়। এইফালে আপোনালোকে দেখাই পাইছে আৰু এটা মহ আছে ভিতৰত। চুলেমানতো চাব লাগিব। গোটেইকেইটা ধুমগৰীয়া মহ হয়। আৰু কিমান আছে মই দেখুৱাই আছোঁ। এইফালে দেখা পাইছে আৰু এটা আছে। বাৰু ওচৰত যাব পৰা নাই, কাৰ মহ বা নাজানো। দেখুৱাইছোঁ, আপোনালোকে চাওক। আৰু সকল ইয়াত আৰু এটা ধুমগৰীয়া মহ আছে। মহটো এইটো দেখা পাইছে। সকল আজি যুঁজ নহ'ল আৰু যাব ওলাইছোঁ, বৰষুণ আহিল।